এই ভিডিওত আমি আলোচনা করি এবিও ব্লাড গ্রুপ সিস্টেম বা এবিও রক্তদল অর্থাৎ আমি আমার ব্লাড গ্রুপের বিষয়ে অধ্যয়ন করি। একেজন পিতৃমাতৃৰ সন্তান হোৱাৰ পিছতো সন্তানসমূহৰ মাজত ব্লাড গ্ৰুপৰ ভিন্নতা দেখিবলৈ পোৱা যায়। কাৰোবাৰ ব্লাড গ্ৰুপ এ পজিটিভ, কাৰোবাৰ এ নিগেটিভ, কাৰোবাৰ বি পজিটিভ, কাৰোবাৰ বি নিগেটিভ আদি ব্লাড গ্ৰুপ হোৱা দেখিবলৈ পোৱা যায়। এই ব্লাড গ্ৰুপ কিহৰ ভিত্তিতনো গঠন কৰা হৈছে, যাৰ বাবে এই ব্লাড গ্ৰুপৰ ভিন্নতাসমূহ দেখিবলৈ পোৱা যায়, এই বিষয়ে যদি আপুনি জানিব বিচাৰে বা এই বিষয়টোক লৈ আপুনি যদি ইণ্টাৰেষ্টেড, তেতিয়াহ'লে এই ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। নিশ্চয় ভিডিঅ'টো আপোনাৰ বাবে সহায়ক হ'ব। আমি আমাৰ ব্লাড গ্ৰুপৰ বিষয়ে অধ্যয়ন কৰিবলৈ হ'লে আমি তেজৰ অধ্যয়নৰ বিষয়ে অকণমান জানি ল'ব লাগিব। ব্লাড ৰক্ত বা তেজ আমি দুই ধৰণে অধ্যয়ন কৰিব পাৰোঁ। এটা হৈছে তেজৰ গঠনৰ বিষয়ে অধ্যয়ন আৰু আনটো হৈছে ৰক্তদলৰ অধ্যয়ন, ৰক্তদল বা ব্লাড গ্ৰুপ। তেজৰ গঠন বুলি ক'লে তেজনো কি কণাৰে গঠিত বা তেজত কি পদাৰ্থ থাকে সেই বিষয়ে অধ্যয়ন কৰা হয়। আৰু আমি যদি চাওঁ, তেজ প্লাজমা আৰু ৰক্তকণাৰে গঠিত। ৰক্তকণাৰ ভিতৰত তেজত লোহিত ৰক্তকণিকা, যাক আমি RBC বুলি কওঁ, শ্বেত ৰক্তকণিকা, যাক আমি WBC কওঁ, আৰু অনুচক্ৰিকা বা প্লেটলেটছ থাকে। আকৌ ৰক্তদলৰ অধ্যয়ন বুলি ক'লে বৰ্তমানলৈকে এই পৃথিৱীত কেইবাটাও ৰক্তদল পদ্ধতি আৱিষ্কাৰ কৰা হৈছে, কিন্তু আমি আমাৰ ব্লাড গ্ৰুপ বুলি ক'লে বহুলভাৱে প্ৰচলিত আমাৰ ব্লাড গ্ৰুপ অধ্যয়নৰ পদ্ধতি হৈছে এবিও ব্লাড গ্ৰুপ ছিষ্টেম বা এবিও ৰক্তদল পদ্ধতি। ইয়াৰ উপৰি বম্বে ব্লাড গ্ৰুপ পদ্ধতিতো মানুহৰ ব্লাড গ্ৰুপৰ অধ্যয়ন কৰা হয়। এবিও ৰক্তদল পদ্ধতিত 4টা ৰক্তদল পোৱা যায়। সেইকেইটা হ'ল ৰক্তদল এ, ৰক্তদল বি, ৰক্তদল AB আৰু ৰক্তদল O। ইয়াৰ ভিতৰত ৰক্তদল এ, বি আৰু O এই তিনিটা ৰক্তদল 1901 চনত কাৰ্ল লেণ্ডষ্টেইনাৰে আৱিষ্কাৰ কৰিছিল। আকৌ কিছুসংখ্যক তথ্য মতে এ, বি আৰু O এই তিনিটা ব্লাড গ্ৰুপ 1901 চনৰ পৰিৱৰ্তে 1900 চনতে আৱিষ্কাৰ হোৱা বুলি ক'ব বিচাৰে। যদি আপুনি সঠিক চনটো জানে কমেণ্টত জনাবচোন। আকৌ AB ৰক্তদল বা ব্লাড গ্ৰুপটো 1902 চনত ডাক্সটেলো ষ্টাৰ্লি আৱিষ্কাৰ কৰিছিল। এবিও ৰক্তদল পদ্ধতি অধ্যয়নৰ মূল ভিত্তি হ'ল তেজত থকা এণ্টিজেন আৰু এণ্টিবডি। অৰ্থাৎ তেজত থকা এণ্টিজেন আৰু এণ্টিবডিৰ ওপৰত নিৰ্ভৰ কৰিয়ে এবিও ৰক্তদল পদ্ধতিটো আৱিষ্কাৰ কৰা হৈছে। নিশ্চয় এতিয়া আপোনালোকৰ মনলৈ প্ৰশ্ন আহিছে, এণ্টিজেন আৰু এণ্টিবডিনো কি আৰু ই তেজৰ ক'ত থাকে? এবিও ৰক্তদল পদ্ধতি অধ্যয়নৰ বাবে এণ্টিজেন বা এণ্টিবডি কি তাৰ বিষয়ে আমি বহুলভাৱে জনাৰ প্ৰয়োজন নাই। ইয়াত মই খুব সহজভাৱে এণ্টিজেন বা এণ্টিবডি কি আৰু ইয়াক ক'ত পোৱা যায় এই বিষয়ে ক'ব বিচাৰিছোঁ। আপুনি যেতিয়া ব্লাডৰ পৰীক্ষা কৰিবলৈ আপুনি ব্লাড চেণ্টাৰ এটালৈ যাব, তেতিয়া পৰীক্ষকে আপোনাৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰিব। আৰু যেতিয়া আপোনাৰ পৰা সংগ্ৰহ কৰা তেজৰ নমুনাটো পৰীক্ষকজনে আল্ট্ৰা মাইক্ৰস্কোপৰ নিৰীক্ষণত ৰাখিব, তেতিয়া পৰীক্ষকজনে তেজত থকা প্লাজমা, লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা এইসমূহ নিৰীক্ষণ কৰিবলৈ সক্ষম হ'ব। আৰু পৰীক্ষকজনে যেতিয়া আপোনাৰ চেলৰ RBC নিৰীক্ষণ কৰিব, তেতিয়া RBCত কিছুমান বিশেষ ধৰণৰ গঠন দেখিবলৈ পাব। আৰু ব্যক্তি সাপেক্ষে RBCৰ পৃষ্ঠত দেখা এই বিশেষ গঠনসমূহ দুই ধৰণৰ, আৰু এই গঠনকে নাম দিয়া হৈছে এণ্টিজেন। আৰু এই গঠন দুটাক কোৱা হয় এণ্টিজেন এ আৰু এণ্টিজেন বি। অৰ্থাৎ এণ্টিজেন তেজৰ লোহিত ৰক্ত কণিকাৰ পৃষ্ঠত পোৱা যায়। আৰু আকৌ পৰীক্ষকজনে যেতিয়া প্লাজমা বা শ্বেত ৰক্ত কণিকাৰ আল্ট্ৰা মাইক্ৰস্কোপত নিৰীক্ষণ কৰিব, তেতিয়াও তাত কিছুমান গঠন দেখিবলৈ পাব। আৰু এই গঠনো ব্যক্তি সাপেক্ষে দুই প্ৰকাৰৰ হয়, আৰু এই গঠন দুটাক নাম দিয়া হৈছে এণ্টিবডি এ আৰু এণ্টিবডি বি। অৰ্থাৎ এণ্টিবডি আমাৰ তেজৰ WBC বা প্লাজমাত পোৱা যায়, আকৌ এণ্টিজেন আমাৰ লোহিত ৰক্তকণিকা বা RBCত থাকে। আৰু এই এণ্টিজেন আৰু এণ্টিবডিৰ ওপৰত ভিত্তি কৰিয়ে ব্লাড গ্ৰুপ নিৰ্ণয় কৰা হয়। এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে ৰক্তদল সাপেক্ষে এণ্টিজেন বা এণ্টিবডি কি হ'ব? এইটো অতি সহজ। চাওক, মই কোৱা কথাটো অকণমান মন দি শুনিব। যে ব্যক্তি এজনৰ RBCৰ পৃষ্ঠত বা RBCত যি ধৰণৰ এণ্টিজেন পোৱা যায়, সেয়া সেই ব্যক্তিজনৰ ব্লাড গ্ৰুপ। আকৌ কৈছোঁ, ব্যক্তি এজনৰ RBCত যি ধৰণৰ এণ্টিজেন পোৱা যায়, সেয়াই ব্যক্তিজনৰ ব্লাড গ্ৰুপ বা ৰক্তদল। অৰ্থাৎ
এ ৰক্তদলৰ ব্যক্তি এজনত RBCত থকা এণ্টিজেন হ'ব এ, বি ৰক্তদলৰ বাবে এণ্টিজেন হ'ব বি, এ বিত দুয়োটাই এণ্টিজেন থাকিব, অৰ্থাৎ এণ্টিজেন হ'ব এণ্টিজেন এ আৰু এণ্টিজেন বি। আকৌ অ' ব্লাড গ্ৰুপৰ ব্যক্তিত কোনো ধৰণৰ এণ্টিজেন নাথাকে। তো আমি ব্লাড গ্ৰুপ সাপেক্ষে এণ্টিজেন পাই গ'লোঁ। এতিয়া আমাক লাগে এণ্টিবডি। চাওক, ব্যক্তি এজনৰ শ্বেতৰক্ত কণিকা বা WBCত থকা এণ্টিবডি সদায় সেই ব্যক্তিজনৰ RBC থকা বা লোহিত ৰক্ত কণিকাত থকা এণ্টিজেনৰ বিপৰীতধৰ্মী, অৰ্থাৎ একেটা ৰক্তদলত এণ্টিবডি সদায় এণ্টিজেনৰ বিপৰীতধৰ্মীৰ। অৰ্থাৎ এ ৰক্তদলত যিহেতু এণ্টিজেন এ থাকে, গতিকে এণ্টিবডি হ'ব এণ্টিবডি বি। আকৌ বি ৰক্তদলত যিহেতু এণ্টিজেন বি, ইয়াৰ বিপৰীত এণ্টিবডি হ'ব এণ্টিবডি এ। আকৌ এ বি ব্লাড গ্ৰুপত যিহেতু দুয়োটাই এণ্টিজেন পোৱা যায়, তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ এণ্টিবডি পোৱা নাযায়। আকৌ অ' ৰক্তদলত যিহেতু এণ্টিজেন পোৱা নাযায় কোনো ধৰণৰ, গতিকে ইয়াত দুয়োটাই এণ্টিবডি পোৱা যায়, এণ্টিবডি এ আৰু এণ্টিবডি বি। নিশ্চয় আপুনি এই টেবুলখনৰ পৰা এটা কথা মন কৰিছে যে একেটা ৰক্তদলত এণ্টিজেন আৰু এণ্টিবডি কেতিয়াও একে হ'ব নোৱাৰে। হয়তো আপোনাৰ মনত প্ৰশ্নটো আহিছে যে এণ্টিজেন আৰু এণ্টিবডি কিয় একে হ'ব নোৱাৰে। চাওক, যদি একেটা ব্লাড গ্ৰুপত কিবা কাৰণত এণ্টিজেন আৰু এণ্টিবডি একেটাই হৈ যায়, তেতিয়াহ'লে এণ্টিজেন আৰু এণ্টিবডিৰ মাজত বিশেষ ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটিব আৰু তাৰ ফলত তেজ সম্পূৰ্ণৰূপে গোট মাৰি যাব। আৰু যদি তেজ গোট মাৰি যায়, তেতিয়াহ'লে তেজৰ যি পৰিবহণ ক্ষমতা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব আৰু তেতিয়াহ'লে ব্যক্তি এজন সম্পূৰ্ণৰূপে মৃত্যুৰ মুখত পৰিব। আৰু সেইকাৰণে একেটা ৰক্তদলত কেতিয়াও এণ্টিজেন আৰু এণ্টিবডি একে হ'ব নোৱাৰে। সেইকাৰণে ব্লাড ল'বলগীয়া হ'লে বা ব্লাড দিবলগীয়া হ'লে চিকিৎসকে প্ৰথমতে ব্লাড গ্ৰুপৰ টেষ্ট কৰিবলৈ দিয়ে আৰু এইটোৱে লক্ষ্য কৰে যাতে ব্লাড গ্ৰুপৰ এণ্টিজেন আৰু এণ্টিবডি কেতিয়াও একে হৈ নাযায় একেটা ব্লাড গ্ৰুপত। এই টেবুলখনৰ পৰা আমি ব্লাড গ্ৰুপ সাপেক্ষে এণ্টিজেন আৰু এণ্টিবডিনো কি হয় এই বিষয়ে জানিলোঁ। এতিয়া আমাক লাগে ব্লাড গ্ৰুপ সাপেক্ষে ডাটা বা গ্ৰাহক, অৰ্থাৎ আপোনাৰ যদি ব্লাড গ্ৰুপ এ, আপুনি কাৰ পৰা ব্লাড ল'ব পাৰিব বা প্ৰয়োজনত আপুনি কি ব্লাড গ্ৰুপৰ ব্যক্তিক ব্লাড দিব পাৰিব, এই বিষয়ে আমি আলোচনা কৰোঁ আহক। ইতিমধ্যে মই এটা কথা ক'লোৱেই যে একেটা ব্লাড গ্ৰুপত কেতিয়াও এণ্টিজেন আৰু এণ্টিবডি একে হ'ব নোৱাৰে। ব্লাড যেতিয়া এজন ব্যক্তি ল'বলগীয়া হয় বা এজন ব্যক্তিক ব্লাড যেতিয়া দিবলগীয়া হয়, তেতিয়া এটা কথাই মন কৰা হয় যাতে সেই ব্যক্তিজনৰ দেহলৈ এটা বিপৰীত ধৰ্মীৰ এণ্টিজেন তেওঁৰ দেহলৈ গুচি নাযায়। অৰ্থাৎ যদি ব্যক্তি এজনৰ দেহত এণ্টিজেন এ আছে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ দেহলৈ যাতে এণ্টিজেন বি প্ৰকাৰৰ ব্লাড নাহে। যদি আপুনি অ' ব্লাড গ্ৰুপত চাই, অ' ব্লাড গ্ৰুপত কোনো ধৰণৰ এণ্টিজেন নাই। গতিকে অ' ব্লাড গ্ৰুপৰ ব্যক্তি এজনে যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তি এজনক ব্লাড ডনেট কৰিব পাৰে বা ব্লাড দিব পাৰে। অৰ্থাৎ অ' ব্লাড গ্ৰুপৰ ব্যক্তিয়ে ব্লাড গ্ৰুপ এ ব্লাড গ্ৰুপৰ ব্যক্তি, বি ব্লাড গ্ৰুপৰ, এ বি ব্লাড গ্ৰুপৰ বা নিজৰে ব্লাড গ্ৰুপৰ ব্যক্তিক ব্লাড দিব পাৰে। গতিকে আমি ইয়াত লিখিব পাৰোঁ অ' ব্লাড গ্ৰুপৰ ব্যক্তি এজনে এ ব্লাড গ্ৰুপৰ ব্যক্তি এজনক বি ব্লাড গ্ৰুপৰ, এ বি ব্লাড গ্ৰুপৰ বা নিজৰ ব্লাড গ্ৰুপৰ ব্যক্তি এজনলৈ ব্লাড দিব পাৰে। আকৌ এ বি ব্লাড গ্ৰুপত যদি চাই কোনো ধৰণৰ এণ্টিবডি নাথাকে, গতিকে এ বি ব্লাড গ্ৰুপৰ ব্যক্তি এজনে যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তি এজনৰ পৰা ব্লাড গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ এ বি ব্লাড গ্ৰুপৰ ব্যক্তি এজনে এ ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা বি ব্লাড গ্ৰুপৰ বা নিজৰে ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা বা অ' ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা ব্লাড প্ৰয়োজনত ল'ব পাৰে। যিহেতু অ' ব্লাড গ্ৰুপৰ ব্যক্তি এজনে যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তি এজনক ব্লাড ডনেট কৰিব পাৰে, গতিকে অ' ব্লাড গ্ৰুপটোক কোৱা হয় ইউনিভাৰ্চেল ডনাৰ বা সাৰ্বজনীন ডাটা। আকৌ এ বি ব্লাড গ্ৰুপে যিহেতু যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা ব্লাড গ্ৰহণ কৰিব পাৰে, সেই গতিকে এ বি ব্লাড গ্ৰুপটোক কোৱা হয় সাৰ্বজনীন গ্ৰাহক বা ইউনিভাৰ্চেল ৰিচিভাৰ। আকৌ এ ব্লাড গ্ৰুপৰ ব্যক্তি এজনে যেতিয়া ব্লাড দিবলগীয়া হয়, তেতিয়া ই নিজৰ ব্লাড গ্ৰুপৰ ব্যক্তিক আৰু
AB ব্লাড গ্ৰুপৰ ব্যক্তিক ব্লাড ডোনেট কৰিব পাৰে B ব্লাড গ্ৰুপৰ ব্যক্তিয়ে B ব্লাড গ্ৰুপৰ ব্যক্তি আৰু AB ব্লাড গ্ৰুপৰ ব্যক্তিক ব্লাড ডোনেট কৰিব পাৰে আকৌ ল'বলগীয়া হ'লে A ব্লাড গ্ৰুপৰ ব্যক্তিয়ে ই নিজৰ ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা আৰু O ব্লাড গ্ৰুপৰ পৰা ব্লাড ল'ব পাৰে B ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা আৰু O ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা ব্লাড ল'ব পাৰে আকৌ AB ব্লাড গ্ৰুপৰ ব্যক্তিয়ে যেতিয়া ব্লাড দিবলগীয়া হয় তেতিয়াহ'লে ই কেৱল AB ব্লাড গ্ৰুপৰ ব্যক্তিকহে ব্লাড ডোনেট কৰিব পাৰে আৰু O ব্লাড গ্ৰুপৰ ব্যক্তিয়ে যেতিয়া ব্লাড ল'বলগীয়া হয় তেতিয়া ই কেৱল O ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰাহে ব্লাড ল'ব বা গ্ৰহণ কৰিব পাৰে ব্লাড গ্ৰুপ সিস্টেম এটা দীঘলীয়া চেপ্টাৰ হয় আৰু মই ভিডিঅ'টো দীঘলীয়া কৰিব বিচৰা নাই কাৰণ যেহেতু দীঘলীয়া ভিডিঅ' এটা চাই সকলোৱে আমনি পায় গতিকে এতিয়ালৈকে এই ভিডিঅ'টোত মই ABO ব্লাড গ্ৰুপৰ ব্লাড গ্ৰুপ AB আৰু O ইয়াত থকা এন্টিজেন এন্টিবডি লগতে ব্লাড গ্ৰুপ সাপেক্ষে ডোনাৰ বা ৰিচিভাৰ কি হ'ব পাৰে এই বিষয়ে আমি আলোচনা কৰিলোঁ যদি এই ভিডিঅ'ত এতিয়ালৈকে আলোচনা কৰা তথ্যখিনি আপুনি বুজি পাইছে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি বুজি পোৱা নাই কি বুজি নাপালে কমেণ্টত নিশ্চয় জনাব কিন্তু আমি জানো যে বৰ্তমান সময়ত আমাৰ ব্লাড গ্ৰুপসমূহ A পজিটিভ A নিগেটিভ B পজিটিভ বা B নিগেটিভ অৰ্থাৎ আমাৰ ব্লাড গ্ৰুপসমূহত পজিটিভ বা নিগেটিভ এটা সিম্বল পোৱা যায় এই পজিটিভ নিগেটিভ সিম্বলটো কেনেকৈ আহিল কেতিয়াৰ পৰা আহিল আৰু তাৰ ফলত এন্টিজেন বা এন্টিবডিৰ কিবা সালসলনি হ'ব নেকি আৰু এই পজিটিভ নিগেটিভ সিম্বলটো অহাৰ ফলত ডাটা বা গ্ৰাহক অৰ্থাৎ ডোনাৰ বা ৰিচিভাৰৰ ক্ষেত্ৰত কিবা পৰিৱৰ্তন হ'ব নেকি এই সকলোখিনি লৈ এই ভিডিঅ'টো মই নেক্সট ভিডিঅ' এটাত কণ্টিনিউ কৰিছোঁ যিটো ভিডিঅ'ৰ লিংক এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দিয়া আছে আশা কৰোঁ আপুনি অকণমান সময় উলিয়াই সেই ভিডিঅ'টো চাব আৰু যদি আপুনি ভাবে এই ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ বাবে সহায়ক হ'ব পাৰে তেতিয়াহ'লে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব আৰু এই চেনেলটোত আগলৈ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ